নমস্কাৰ আইজ মই চিত্ৰাস আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ টেক অসমলৈ। আজি আমি লৈছোঁ এটি নতুন টেক আপডেট য'ত আমি আলোচনা কৰিবলৈ ওলাইছোঁ Xiaomi Redmi 8ৰ স্পেক। Xiaomi Redmi 8ৰ সম্পূৰ্ণ স্পেচিফিকেশ্যন লিক হোৱা দেখা গৈছে চাইনাৰ টেলিকম অফিচিয়েলত। হয়, Xiaomi Redmi 8ত আপুনি এবাৰ দেখাব 6.2 ইঞ্চৰ এখন HD+ ৰিজলিউশ্যনৰ ডিসপ্লে, যিখন এখন ড্ৰপ নচ ডিসপ্লে। লগতে ইয়াত আছে Gorilla Glass 5ৰ প্ৰটেকশ্যন আৰু ইয়াৰ এক্সপেক্ট ৰেচিঅ' খুবেই কম দেখা গৈছে, অৰ্থাৎ আপুনি খুব কম বেজেল দেখা পাব এইবাৰ এই ফোনটো। লিক অনুযায়ী কেমেৰা ডিপাৰ্টমেণ্টত এইবাৰ ৰেডমিয়ে ভালেখিনি ইম্প্ৰুভমেণ্ট কৰা দেখা গৈছে। Redmi 8ত আপুনি পাই আছে ডুৱেল কেমেৰা ছেটআপ বেকত, য'ত আপুনি পাই আছে 12 মেগাপিক্সেলৰ প্ৰাইমেৰী কেমেৰা, লগতে আছে 2 মেগাপিক্সেলৰ এটা ডেপথ সেন্সৰ আৰু সেলফিত আপুনি দেখা পাব এইবাৰ 8 মেগাপিক্সেলৰ এটি ফ্ৰণ্ট কেমেৰা। প্ৰচেছৰৰ ক্ষেত্ৰত আপুনি এইবাৰ এই ফোনটো দেখা পাব আগৰবাৰ অৰ্থাৎ Redmi 8A দৰেই Snapdragon 439ৰ পাৱাৰ। লগতে ইয়াত আপুনি পাব দুটা RAM কেপাচিটি, য'ত আপুনি প্ৰথমটো পাইছে 4GB RAM, লগতে আছে 6GB RAM। বেটাৰী ডিপাৰ্টমেণ্টৰ ক্ষেত্ৰত Redmi এইবাৰ দি আছে 5000 mAhৰ বেটাৰী বেকআপ Redmi 8ত, য'ত আপুনি পাই আছে 18 ৱাটৰ ফাষ্ট চাৰ্জিং ছাপৰ্ট। লগতে ইয়াত আপুনি দেখা পাব USB Type-C পোৰ্ট। ফিজিকেল অভাৰভিউৰ ক্ষেত্ৰত Redmiৰ ফালৰ পৰা এইবাৰ দিয়া হৈছে 3.5mm জেক, যিটো অলৰেডি দিয়ে প্ৰতিটো ফোনত Redmiয়ে। লগতে আছে ট্ৰিপল সিম স্লট, হয় ট্ৰিপল সিম স্লট, য'ত আপুনি দুখন সিম লগতে এখন মাইক্ৰ SD কাৰ্ড লগাব পাৰিব এইবাৰ এই ফোনটো। লিক অনুযায়ী ইয়াত আছে প্লাষ্টিক বডি, কিন্তু ইয়াত ভালেকেইটা কালাৰ দেখা পোৱা গৈছে, য'ত আপুনি পাই আছে ৰেড কালাৰ, লগতে গ্ৰীণ আৰু আছে ব্লু এণ্ড ব্লেক অলছো। আপকামিং স্মাৰ্টফোন Redmi 8ৰ 90% চিয়ৰ লিক অনুসৰে ইয়াৰ স্পেচিফিকেশ্যন ইমানতে অন্ত পৰিল। আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ। মই চিত্ৰাস আপোনালোকৰ পৰা বিদায় মাগিছোঁ। জয় অসম। যদি কিবা ভুল ভ্ৰান্তি দেখা পাইছে ভিডিঅ'টোত, নিশ্চয় এবাৰ কমেণ্ট ছেকশ্যনত জনাব। ধন্যবাদ।